তেতেলী বুলিলেই আমাৰ জিভালৈ পানী আহে নহয়নে? তেতেলী খাই কোনে কোনে ভাল পায় বাৰু, আৰু তাতে যদি তেতেলীৰ মিঠা আচাৰ হয়, নোখোৱাকৈ পাৰিনে? আমাৰ ছোৱালীৰ খুবেই প্ৰিয়, সেয়েহে তাইলৈ বুলি অকণমান তেতেলী আচাৰ বনালোঁ। এয়া তেতেলীৰ মিঠা আচাৰ, আৰু কেনেকৈনো বনালোঁ তাৰ ৰেচিপিটো মই ৰাখি থলোঁ। এয়া তেতেলী লৈছোঁ, প্ৰায় 250 গ্ৰাম তেতেলী লৈছোঁ, আৰু গুৰ লৈছোঁ 1 কাপতকৈ অলপ কম, আৰু চেনি লৈছোঁ আধা কাপ। এইটো মোৰ জোখমতে লৈছোঁ, আৰু যদি ইয়াতকৈ বেছি মিঠা দিব বিচাৰে তেনেহ'লে দিব পাৰে। আৰু এয়া লৈছোঁ ধনিয়া গুড়ি এচামুচ, জিৰা গুড়ি এচামুচ, ৰঙা জলকীয়া গুড়ি এচামুচ, আৰু লৈছোঁ চফ কেইটামান, চফো এচামুচ লৈছোঁ, আৰু চফখিনি অকণমান গৰম কৰি ল'লোঁ। এইখিনি দিছোঁ গুড়ি মছলা, আৰু এইফালে ল'লোঁ তেজপাত দুখিলা, আৰু কেইটামান পাঁচফোৰণ আধা চামুচমান লৈছোঁ, আৰু 2টা শুকান জলকীয়া। এতিয়া কেৰাহী এখনত মই এয়া তেল দিছোঁ, তেলটো নিজৰ জোখমতে। তেল গৰম হৈছে, আৰু তাতে মই এইখিনি দি দিলোঁ। তাৰপিছতে দিছোঁ মই তেতেলীখিনি। এখন হাতত মোবাইল আৰু আনখন হাতেৰে কাম, ভিডিঅ' নকৰিলেও হয়, তথাপিও মন যায় কেতিয়াবা। ইয়াতে দি দিম এতিয়া শুকান মছলাখিনি। অকণমান নিমখ দিছোঁ। গুড়খিনিত মই পানী দি গলাই থৈছিলোঁ, আৰু এইখিনি ভালকৈ এনেকৈ চামুচেৰে অলপ লৰাই দিলোঁ, গুড়খিনি যাতে গলি যায়। আৰু এইখিনি পানীখিনি এতিয়া মই ইয়াত দি দিম। এতিয়া এয়া চেনিখিনিও দি দিলোঁ, দি এতিয়া ভালকৈ লৰাম। হৈয়ে যাব, আৰু এনেকৈ 10 মিনিটমান লৰোৱাৰ পিছত আমাৰ এয়া তেতেলী মিঠা আচাৰ সাজু হৈ যাব খাবলৈ। আৰু এই আচাৰবিধ বনোৱাৰ লগে লগে খাব পাৰি। মোৰ বনাই থাকোঁতে লোভৰ পানী পৰি গৈছেগৈ। এতিয়া এইখিনি ঠাণ্ডা হ'লেই বৈয়ামত ভৰাই থ'ম। মাজনীয়ে এইখিনি শেষ কৰিবলৈ 3-4 দিনমানহে লাগিব, তাইক শেষেই কৰি পেলাব। আৰু মই অকণমান টেষ্ট কৰোঁ বুলি ল'লোঁ। এয়া খুবেই লোভনীয় হৈছে দেই, আৰু বিৰাটেই টেষ্টি। ধন্যবাদ।